থকা যেন লাগিছে কিন্তু ইমান বেছি ৱেট নহয় দেই দেখিবলৈ বহুত বেছি ধুনীয়া লাগিছে চাওক এযোৰ ধুনীয়া বহুত ধুনীয়া লাগিছে ন ইমান ধুনীয়া লাগিছে চাওক হাই এভৰিৱান মই শিৱানী আজি আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ এম কে জুৱেলাৰ্ছৰ পৰা এম কে জুৱেলাৰ্ছৰ এড্ৰেছ মই কণ্টিনিউৱাছ ভিডিঅ' দি আছোঁ আৰু এড্ৰেছটো আপোনালোকক ইয়াত ফ্লাছ কৰি থৈছোঁৱেই তথাপিতো বাহিৰৰ পৰা এবাৰ দেখুৱাই দিওঁ এম কে জুৱেলাৰ্ছখননো ক'ত আছে এম কে জুৱেলাৰ্ছখন একেবাৰে দেখিছেনে একদম মেইন ৰাস্তা কিনাৰত বুলি ক'লেও ভুল কৰা নহ'ব পল্টন বজাৰ আৰু আপোনাৰ লখৰাৰ এইটো লিংক ৰোড আৰু এয়া হৈছে এম কে জুৱেলাৰ্ছ আৰু একেবাৰে ভাৰত সেৱাশ্ৰমৰ একেবাৰে কাষতে পাৰ্কিঙৰ সুচল ব্যৱস্থা আছে ধুনীয়াকৈ তেখেতলোকে পাৰ্কিঙৰ ব্যৱস্থা কৰি দিয়ে আৰু আপোনালোকে ধুনীয়াকৈ গাড়ী ৰাখিবলৈ ব্যৱস্থা হ'ব ধুনীয়াকৈ ভিতৰলৈ সোমাই যাওঁ আৰু ধুনীয়াকৈ অলংকাৰ দেখুৱাওঁ দেই আৰু ফোন নম্বৰ ইয়াত দি থোৱা আছে স্ক্ৰীণত দি থোৱা আছে আপোনালোকৰ যিকোনো প্ৰব্লেম হ'লে ফোন কৰিব পাৰে আৰু আজি মই কি দেখাম জানেনে আপোনালোকে মোক কমেণ্ট কৰিছিলে যে বেবীৰ কাৰণে এটা ভিডিঅ' লৈ আহকচোন আপোনালোকৰ কমেণ্টৰ ওপৰত মই বহুত বেছি গুৰুত্ব দিওঁ আজি মই স্পেচিয়েলি দেখুৱাম বেবীৰ কালেকশ্যন বেবীৰ চেইন থাকিব বেবীৰ আঙুঠি থাকিব আৰু কি খবৰে মই আজি প্ৰথমতে বেবী চাম দে বেবী কি আছে বেবীৰ আজি ব্ৰেচলেট চাব লাইট ৱেটৰ চেইন আছে কাণৰ আছে আঙুঠি আছে লগত আপোনাৰ লকেট আছে চব আছে ব্ৰেচলেটো আছে নি বেবী বেবীয়ে মানে ব্ৰেচলেটো কিনে বাপৰে ব্ৰেচলেট মানে চাওক কি ধুনীয়া ধুনীয়া ব্ৰেচলেট বেবী ব্ৰেচলেট হেৰি মইহে পিন্ধিম এতিয়া ইমান ধুনীয়া ধুনীয়া চাওক এইটো ইমান ধুনীয়া বহুত ধুনীয়া লাগিছে ন ইমান ধুনীয়া লাগিছে চাওক বেবী ব্ৰেচলেট চাওক মই চেইন দেখাম বুলি ভাবিছিলোঁ কিন্তু আৰম্ভ কৰিছোঁ বেবী ব্ৰেচলেটৰ পৰা এই ব্ৰেচলেটৰ চাওক এই ব্ৰেচলেটৰ এই ব্ৰেচলেটবোৰ কিমানৰ পৰা আৰম্ভ এইবিলাক আপোনাৰ 15-14 সেনেকুৱাৰ পৰা আৰম্ভ হয় মানে যেনেকুৱা ৱেটৰ লাগে সিমানৰ পৰা আৰম্ভ হয় ন চাওক এইবোৰ দেখিছেনে এইবোৰ বহুত কম দামৰ পৰা কিন্তু আপোনালোকে পাব দেই ইয়াত বহুত আচলতে লাইট ৱেট আৰু হেভি লুকছত ভিডিঅ'বোৰ কি কয় গহনাবোৰ বনোৱা যায় দেখিছেনে ইমান ধুনীয়া ধুনীয়া আৰু দামটো কিন্তু একেবাৰে ৰিজনেবল আৰু মেকিং চাৰ্জ একো নাই বুলি ক'লেও মানে ভুল কোৱা নহ'ব আৰু মেকিং চাৰ্জৰ কথা মই এটা কথা কৈ দিওঁ কিছুমানত বহুত মেকিং চাৰ্জ দেখুৱাই পেলাই অফাৰ দেখুৱায় কিন্তু ইয়াত এনেকুৱা নহয় আকৌ দেই ইয়াত একদম জেনুইন প্ৰাইচত মেকিং চাৰ্জটো লোৱা যায় ইমান ধুনীয়া ধুনীয়া চাওক এইডাল চাওক ইমান ধুনীয়া এইটো ইমান ধুনীয়া এইডাল ইমান ধুনীয়া মই কিন্তু ইয়াত একো গ্ৰাম দাম একো কোৱা নাই আপোনালোকে ইয়ালৈ আহিলে গম পাব জাষ্ট মই আপোনালোকক দেখুৱাবলৈ কৈছিলে কাৰণে দেখুৱাই দিছোঁ এইডাল চাওক ইমান ধুনীয়া এইডালো ইমান ধুনীয়া চাওক এইডালো ইমান ধুনীয়া বহুত ধুনীয়া মাত্ৰ 10-12 মানৰ পৰা পাই যাব চাগে ন 14-15 পৰা পাই যাব ন চাওক ইমান ধুনীয়া ধুনীয়া একদম হেভি লাগিছে এইবোৰ চেইনবোৰ বহুত ধুনীয়া ধুনীয়া ন বেবী চেইন কিমানৰ পৰা মানে কিমান ৱেটৰ পোৱা যায় বেবী চেইন আপোনাৰ আমাৰ ইয়াত 2 গ্ৰামৰ পৰা পাই যাব 2 গ্ৰামৰ পৰা পাই যাব সাধাৰণতে লাইট ৱেটত বনোৱা যায় 2 গ্ৰামৰ পৰা বেবী চেইন বনোৱা যায় আৰু আপোনালোকে যিটো ডেটত আহিব সেই ডেটটোত পুনৰ গ'ল্ডৰ ৰেটটোৰ ওপৰত চেইন হ'ব আৰু 2 গ্ৰামৰ পৰা কিমান দাম হ'ব আপোনালোকে আন্দাজাটো লগাই ল'ব চাওক বহুত ধুনীয়া 2 গ্ৰাম মানে বহুত কম ৱেটৰ পৰা বনোৱা যায় ন লাইট ৱেটৰ এইখিনি এইবিলাক বেবী ৰিং হয় ইয়েৰিং হয় বেবীৰ সৰু সৰু 6 months 8 months 1 year বেবী পিন্ধিব পাৰিব এয়া চাওক বেবী ইয়েৰিং হয় ইমান ধুনীয়া একেবাৰে হালকাও নহয় কিন্তু দেই ন হয় একদম যদি নতুনকৈ ফুটাইছে তেনেহ'লেও পিন্ধিব পাৰিব এইবিলাক এইটো কিমানৰ পৰা বেবী ইয়েৰিংবোৰ আৰম্ভ হয় মানে 3500 সেনেকুৱাৰ পৰা পাই যাব 3000ৰ পৰা পাই যাব ন মানে কিমান মান গ্ৰামৰ পৰা চাগে ষ্টাৰ্ট হয় 3000 মানৰ পৰা পাই যাব 500 এই 3000ত এযোৰ ফুলি আৰু ক'ত পাব চাওক ইমান ধুনীয়া কিন্তু একেবাৰে লাইট ৱেট যেন লগা নহয় দেই হেভিয়ে লাগিছে বহুত ধুনীয়া ভেৰাইটিজ ডিজাইনৰ আছে এইবিলাক বেবী আঙুঠি ন হয় এইবিলাক বেবী আঙুঠি হয় এইবিলাক বেবী আঙুঠিবোৰ ইমান ধুনীয়া কিউট এইটো একদম হেভিয়ে লাগিছে ন এইটো হেভি হয় এইটো হেভি লাগিছে কিমান ৱেটৰ পৰা হ'ব ৱেটটোকে সুধো ৱেট আপোনাৰ 1 গ্ৰামৰ কমেই থাকে একদমৰ কমৰ পৰা বনে 1 গ্ৰামৰ কমৰ পৰাই পাই যাব এইবিলাক এনেকুৱা 4500 এনেকুৱা ভিতৰত পাই যাব বাপৰে মানে গিফ্ট দিয়াৰ কাৰণেতো বহুত হয় নাই গিফ্ট দিয়াৰ কাৰণে বেবীক সাধাৰণতে এইটো আৰু অন্নপ্ৰসনত দিয়া যায় জন্ম হ'লে কোনোবা দিয়া যায় বাৰ্থডেত দিয়া যায়
ইমান ধুনীয়া এটা আজিকালিতো গ'ল্ড কিনিব লাগে কাৰণ গ'ল্ডৰ দাম বহুত বেছি বাঢ়ি আছে গতিকে গ'ল্ড কিনক আৰু অন্য বস্তু দিয়াতকৈ কাপোৰ কানি দিয়াতকৈ গ'ল্ড গিফ্ট দিয়ক ইমান ধুনীয়া লাগিছে চাওক প্ৰতিটো আঙুঠিয়ে বহুত ধুনীয়া এইবোৰ চব 1 গ্ৰামৰ তলৰ হয় বহুত ধুনীয়া ধুনীয়া দেখাম বেবীৰ খাৰু চাওক এই খাৰুবোৰ দেখিছেনে ইমান ৱেইট থকা যেন লাগিছে কিন্তু ইমান বেছি ৱেইট নহয় দেই দেখিবলৈ বহুত বেছি ধুনীয়া লাগিছে চাওক এযোৰ এযোৰ আপুনি জোৰকৈও কিনিব পাৰে এপাতো কিনিব পাৰে ইচ্ছা ন কিমানৰ পৰা এই ৱেইটটো আছে এইটো এইবিলাক আপোনাৰ 2 গ্ৰামৰ পৰা আছে 2 গ্ৰামৰ পৰা আছে ন এইবোৰ চাওক 2 গ্ৰামৰ পৰা ষ্টাৰ্টিং আপুনি ইচ্ছা কৰিলে এপাতো ল'ব পাৰে এযোৰো ল'ব পাৰে ইয়াত জোৰ জোৰ কৰি থোৱা আছে আৰু দেখিবলৈ কিন্তু বহুত ধুনীয়া চাওক ইয়াত কি ধুনীয়া লাগিছে মোৰ দেখিবলৈ ধুনীয়া লাগিছে মোৰে পিন্ধো পিন্ধো লাগিছে ইমান ধুনীয়া ধুনীয়া লাগিছে চাওক বহুত ধুনীয়া এই পাত যে এযোৰ ইমান ধুনীয়া লাগিছে কিবা এটা আছে ন এইটো বহুত ধুনীয়া লাগিছে এইটো বহুত ধুনীয়া লাগিছে ইমান ধুনীয়া ধুনীয়া আজি মই বনালোঁ অকল বেবীৰ কাৰণে বনালোঁ বেবীৰ বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে আপোনালোকে ইয়ালৈ আহক আৰু নিজে যদি কয় বোলে এইটো ডিজাইনৰ লাগে ইয়াত কাষ্টমাইজ হৈ যায় আৰু বহুত লাইট ৱেইটত হেভি লুকছত বনোৱা যায় আৰু বেবীৰ বস্তুবোৰ লাইট ৱেইটৰে হয় লাইট ৱেইটে তেওঁলোকে ইমান বেছি হেভি পিন্ধিব নোৱাৰে আৰু বহুত ধুনীয়া ধুনীয়া আছে ব্ৰেচলেট দেখালোঁ খাৰু দেখালোঁ আঙুঠি দেখালোঁ চেইন দেখালোঁ বেবীৰ এইখিনিয়ে আৰু যদি কিবা আপোনালোকক লাগে তেতিয়াহ'লে তেওঁলোকে কাষ্টমাইজ কৰি বনাই দিব তেতিয়াহ'লে আজি ভিডিঅ'টো মোৰ ইমানে অন্য এটা ভিডিঅ'লৈ পুনৰ আহিম